Hello guys, welcome and welcome back to my channel. Namaskar সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হেতু হোলি আপোনালোক সকলোকে হোলিৰ বহুত শুভেচ্ছা জনালো আৰু আমি এতিয়া বৰ্তমান গৈ আছো নগাঁও। তো stay tuned আৰু সুন্দৰকৈ আপোনালোক দেখিছেই মই মেখেলা চাদৰ পিন্ধি ওলাইছো। আমি ফাকুৱা খেলিবলৈ মেখেলা চাদৰ পিন্ধি ওলাইছো। আপোনালোকে নিশ্চয় মোৰ তেজপুৰৰ ভিডিঅ'টো দেখিছে। তেজপুৰৰ ভিডিঅ'ত আমি গাড়ী চলাবৰ কাৰণে আমাৰ দাদা এজনক ৰখি আছিলো। তো আজি আকৌ সেম জায়গা সেম প্লেস পাপা ইয়াৰলৈকে চলাই আহিছে। আমি গৈ আছো বৰ্তমান নগাঁও আৰু নগাঁও যোৱাৰ আগতে মানে আমি ইয়াত ৰখি আছো কাৰ্তিক দাদাৰ কাৰণে। তো কাৰ্তিক দাদা আহি আছে, ক'ৰ পৰা আহিব নাজানো, কোনোবা ফালৰ পৰা আহিব। তো আমি ইয়াতে ৱেইট কৰি আছো। আমি ওলাইছো, মই ওলাইছো, পাপা ওলাইছে, মাহঁতে পুৰা একদম ভক্তেনি হৈ ওলাইছে, মা আৰু জেঠাই। আৰু অলপ পিছত মই পিছলৈকে যাম। তো না পাপা পিছলৈকে যাবা? হ'ব, দেখা যাব। যোনে শকত তেওঁ নাযায়, যোনে ক্ষীণ তেওঁ যাব। তো ষ্টে টিউন। আমি দেখাই আছো তাতে হোলি কেনেকে খেলে। ইয়াতে মানুহবোৰে হোলি খেলি কেনে একদম ৰঙা পিঙা হৈয়ে আছে। আমি কিবাকে বাচি আছো গাড়ী ভিতৰত। So guys, ইয়াৰ পৰা ডিসাইড হল পাপা বেছি ক্ষীণ, তো পাপা পিছফালে গ'ল আৰু আমাৰ দাদা আহি গ'ল। আজি মোৰ থাকা লাগা নাই। কিন্তু তেওঁ দেৰি হৈছে কাৰণ আমাৰ বেছি দেৰি হ'ল, তাৰপিছত আকৌ তথাপিও দেৰি হৈছে। মই আপোনালোকক জনোৱাই নাছিলো আমি গৈ ক'ত আছো। একচুৱেলি নগাঁও গৈ আছো হয়, কিন্তু নগাঁৱৰ ক'ত? তো আমি গৈ আছো মহামৃত্যুঞ্জয় মন্দিৰ আৰু তাৰপিছত আমি যাম বৰদোৱা সত্ৰ। বৰদোৱা বটদ্ৰৱা থান যিটো আছে, বৰদোৱা সত্ৰ সকলোৱে নিশ্চয়কৈ জানে। কোনে প্ৰতিষ্ঠা কৰিছিলে? ফাৰ্ষ্ট কুৱেশ্যন কমেণ্টত লিখিব আনচাৰটো। বৰদোৱা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? তাৰপিছতে বৰদোৱা সত্ৰ উদাসীন সত্ৰ হয় নে নহয়? আৰু এইটো আনচাৰ মই দি দিছো। উদাসীন সত্ৰৰ যদি এক্সাম্পল ক'বলৈ যাওঁ তেনেহ'লে বৰপেটা সত্ৰ হোলীৰ কাৰণে বেষ্ট। যদি এতিয়া বৰ্তমান গম পায় তেনেহ'লে বৰপেটা সত্ৰ, উদাসীন সত্ৰ আৰু বৰদোৱা সত্ৰ হৈছে উদাসীন সত্ৰ। গতিকে বৰদোৱা সত্ৰত আমি সোমাব পাৰোঁ। বৰপেটা সত্ৰত কিন্তু আমি ফিমেলছ আৰ নট এলাউড টু এণ্টাৰ ইন দ্য সেই মানে মেইন মণিকূটত সোমাবলৈ আমাৰ এলাউ নাই। আৰু তো গতিকে আমি এতিয়া বৰ্তমান গৈ আছো উদাসীন সত্ৰ, বৰদোৱা সত্ৰ, যিটো ৰিচেণ্টলি আমাৰ হিমু মামাই গৈ আহিছে, আপোনালোকে নিশ্চয়কৈ দেখিছে। তো আমিও যাম। যোৱাকালি হিমু মামা গৈছে, আমি এতিয়া যাম। আপোনাৰ হৈছে হোলী কা ভাং এনেকে হয় ন? হোলী পি কে ভাং মত খেলো, এনেকুৱা হৈছে মানে। হোলী পি কে ভাং মত খেলো, ভাং খেল কে হোলী মত পিও। এইয়া হাই কে এইফালে দি গৈছে যায় ৰাস্তাটো। লৈ ল'বা আজি লৈ ল'বা। গান নালাগে, ছিংগাৰ্ছ বহি আছে, নাম গাই গাই যাম এতিয়া আমি। ফাইনেলি আই এম হিয়াৰ, ৱেলকাম বেক। মানে আমি বৰ্তমান আছো মহামৃত্যুঞ্জয় মন্দিৰ আৰু মোৰ চশমাটোতো ভাল লাগিছে নিশ্চয়। আগতেও দেখিছে, চিনাকি লাগিছে নাই চশমাটো? একদম চিনাকি চশমা দেই, অবভিয়াছলি কাৰ্তিক দাদাৰ। এইফাল দি ঘূৰিবলৈ এইফাল দিহে লাগে। তো এপাক ঘূৰো। ৰাইচ চশমাৰ গৰাকী পিছে পিছে আহি আছে চশমা বিচাৰি, যিটো মই দিবলৈ বিচৰা নাই, কিন্তু
আই ভাল দেখিছে চাগে মোক লোৱা তোমাৰ চশমা তোমাকে ভাল দেখিব চবৰে চিনাকি সকলোৰে চিনাকি গাইজ আমি য'তেই যাওঁ য'তেই নাযাওঁ আমি পিঠা লাগিবই বিহুৱে হওক পূজাই হওক হোলীয়ে হওক দিৱালীয়ে হওক আমাৰ ঘৰত পিঠা থাকিবই লাগিব এতিয়া আমি খাই আছোঁ লাল চাহ তেল পিঠা নাৰিকল পিঠাও আছে চব পিঠা প্ৰেমিকেই হয় কাৰ্তিক দাদাৰ কাৰণে নাৰিকল পিঠা মায়ে খাই আছে তেল পিঠা জেঠাইও খাই আছে আৰু পাপা অশান্তি পাইছে ঐ পাপা পিছে আৰু সুন্দৰকৈ চাহ পিঠা খাই আমি ওলাই দিলোঁ বটদ্ৰৱা থান অৰ্থাৎ বৰদোৱা থানলৈ আৰু বৰদোৱালৈ যাই থাকোঁতে এয়া কিছুমান দৃশ্য সকলো দেখিছে ন চাইডে চাইডে গোটেইবোৰ ৰঙা ৰিয়া হৈ আছে একদম আমি এতিয়া বৰদোৱা অভিমুখে গৈ আছোঁ আৰু সুন্দৰকৈ মায়ে নাম কীৰ্তন প্ৰসংগ কৰি আছে এয়া হৈছে নগাঁও টাউন ন মই বেদান্ত দাক ক'ম বেদান্ত দা নগাঁৱত আহিছোঁ নহয় ৰাইজ দেখিছেই নিশ্চয়কৈ আমি হোলী বাৰু খেলা নাই বাট তাতে আমাক শিৱজীৰ হোলী অকণমান দি দিছে আশীৰ্বাদ হিচাপে এতিয়া আমি আহি আছোঁ বৰদোৱাই এণ্ট্ৰি পাইছোঁ আৰু চাওক আৰু এয়া অৱশেষত গুৰুজনাৰ ঠাইলৈ আহি পালোঁ বৰদোৱাৰ একদম মেইন গেট এইখন আমি আহিলোঁ আৰু সোমালোঁ আৰু চাই থাকক তাৰ পৰিৱেশবোৰ কেনেকুৱা হয় ইয়াতে প্ৰায় একদম বহুত ডাঙৰকৈ মেলা বহে বহুত ডাঙৰ মেলা মানে গোটেই চাৰিওপাশে মেলাই মেলা ভাল লাগিছে বাৰু মানুহ বহুত বেছি তথাপি বহুত ভাল লাগিছে ৰ'দ আছিলে নিশ্চয় हमको वो वाला कंगन दिख गया है ধুনীয়াকৈ এটা যে খাৰু ইনষ্টাগ্ৰামত বহুত ফেমাছ হৈছে যে খাৰু এটা এই কিবা কাছৰ খাৰু এটা বহুত বেছি ফেমাছ হৈছে সেই খাৰুটো দেখা পাইছোঁ ঘূৰি যাওঁতে চাম ল'ম মেৰা হাত চুনা হে মেলাই চাব আহিছোঁ আহক বাইদেউ আহক দাদা আৰু ফাইনেলি আমি গৈ পালোঁ বৰদোৱা থান আৰু এই বৰদোৱা থানখন বৰ ধুনীয়া হয় মানুহ বহুত আছিলে আৰু তাতে আদৰণি কি ধুনীয়াকৈ জনাইছে ভাল লাগিছে আৰু প্ৰথমবাৰ গৈছোঁ যিহেতু ভাল লাগিছে গুৰুজনাৰ সৃষ্টি এয়া গুৰু আসন অসমীয়া জাতিটোক বহুত আগুৱাই লৈ গৈছে তেখেতে গতিকে বহুত ভাল লাগিছে আৰু এয়া হৈছে খোল সকলো চাগে জানে গৈছে যদি Happy Holi! ৰাইজ বৰদোৱা থানত আহিছোঁ বৰদোৱা অভিয়াছলি আপোনালোকে নিশ্চয়কৈ গম পায় মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মস্থান আৰু আজি বৰদোৱা থান এখন ঔদাসীন সত্ৰ হয় গতিকে ফিমেল মেল সকলোৱে ভিতৰত সোমাবলৈ পাৰে মই সোমাইছোঁ চ' ৰাইজে প্ৰসাদ আৰু ইয়াৰে ফাকুৱা চ' সকলোকে হোলীৰ শুভেচ্ছা ইয়াৰ পৰা ৰুমত যে ইমানখিনি খোজকাঢ়িব পাৰিছোঁ বহুত ডাঙৰ কথা হৈছে ৰাইজ গম পাইছেনে
এই গৰমত যে আমি খোজকাঢ়িব পাৰিছোঁ আৰু কাৰ্তিক দা চশমাটো লৈ লৈছোঁ মই কাৰণ মোৰ চকু বিষ হৈ গৈছে এই ৰ'দত আৰু হেৰি কি কয় আৰু এটা কথা হ'ল ৰাস্তাতে ল'ৰা এজন কোনোবা তাৰপিছতে ফাকুৱা লগাওঁ নেকি অ' বৌ বোলে চেছ মোক বৌ বোলে ভাবি দিলে কি কাণ্ড হোৱা নাই আৰু কি কওঁ অঁ ৰাইজ আমি আহিলোঁ বৰদোৱাত আহিলোঁ তাতে এটা গান বজি আছিলে কপিৰাইট লাগি গ'লহেঁতেন তো ইমান খোজকাঢ়িছোঁ ভাবা নাছিলোঁ ইমান খোজকাঢ়িব লাগিব বুলি কিন্তু খোজকাঢ়িছোঁ আৰু এতিয়া আমি গৈ আছোঁ আকৌ গাড়ীত উঠিবলৈ গাড়ীত উঠি কিনে আমি নতুন বৰদোৱা থানখনলৈ যাম যিটো একদম পাৰ্ক ৱে বনাইছে সেনেকৈ তাতে যাম তো ভাল লাগিব নিশ্চয় চাই থাকক আমি খোৱা নাই একো এতিয়ালৈ কিবা খাব মন গৈছে ভাত কিন্তু ভাত খাবৰ কাৰণে ইয়াতে নোৱাৰিম কোনোবা এটা ভাল জেগা যাব লাগিব ভাত খাবলৈ চাই থাকক আজিৰ দিনটোৰ সকলোখিনি আপডেট মই দি আছোঁ ষ্টে টিউন এনাৰ্জি ড্ৰেইন আউট Here we are শ্ৰীমন্ত শংকৰদেৱ কি হৈছে আবিৰ্ভাৱ ক্ষেত্ৰ নগাঁও আমাৰ গাঁও আমাৰ গৌৰৱ আমাৰ নগাঁও আমাৰ গৌৰৱ বাই বাই নগাঁও আমি খাবলৈ যাওঁ আৰু আমাৰ এই আজিৰ যাত্ৰাটো বহুত ভাল লাগিল ইমান ধুনীয়াকৈ আমি এনজয় কৰিলোঁ হয় এই ভিডিঅ'টো একেবাৰে হোলীৰ হয় কিন্তু এতিয়া আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ গতিকে ভাল পাই যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ ফৰ ৱাচিং সকলোৱে যাব সকলোৱে এনজয় কৰিব অসমখন বহুত ধুনীয়া হয় থেংক ইউ